এখন জংঘলত টুনি নামৰ এটা চৰাই বাস কৰিছিল। টুনিৰ এজনী ছোৱালী আছিল, তাইৰ নাম আছিল পিংকি। টুনি বহুত গৰীব আছিল, সেইকাৰণে তেওঁ টুনটুনি নামৰ চৰাইৰ ঘৰত কাম কৰিছিল। এদিনাখন ৰাতিপুৱা ছোৱালীজনীক ক'লে, মাজনী তুমি বাহিৰলৈ নোলাবা, মই এতিয়া কামলৈ যাম। বাহিৰত বহুত শত্ৰু আছে, গতিকে বাহিৰত ওলালে তোমাক মাৰিব পাৰে। ঠিক আছে মা, সোনকালে আহিবা। পিংকিক এনেদৰে বুজনি দি থৈ টুনি ঘৰৰ পৰা ওলাই আহিল। টুনিয়ে যেতিয়া টুনটুনিৰ ঘৰ পালে তেতিয়া টুনটুনিয়ে ক'লে, আৰে টুনি, তই ইমান দেৰি কৰি কিয় আহিছা? যা, মোৰ কাৰণে কেইটামান ফল ফুল লৈ আহ। ঠিক আছে মেডাম, মই এতিয়াই লৈ আহি আছোঁ। টুনিয়ে কেইটামান ফল আনি টুনটুনিক খাবলৈ দিলে। টুনি, এইবিলাক এতিয়া সৌ পাচিখনত ৰাখি থোৱা। ঠিক আছে মেডাম। অলপ সময় পিছতে টুনিয়ে টুনটুনিক ক'লে, মেডাম মই সকলো কাম কৰি দিছোঁ, এতিয়া মই ঘৰলৈ যাব পাৰিমনে? এতিয়াই নহয়, মোৰ ল'ৰাটোৰ বৰ ভোক লাগিছে। যা, এই পাচিখনৰ পৰা কেইটামান ফ্ৰুইট কাটি লৈ আহ। ঠিক আছে মেডাম, মই এতিয়াই কাটি আনি দি আছোঁ। টুনিয়ে ফল কাটি আনি প্লেটত থৈ আকৌ এবাৰ টুনটুনিৰ পৰা অনুমতি বিচাৰিলে। মেডাম মই এতিয়া যাব পাৰোঁনে? ঠিক আছে, যোৱা। টুনি যেতিয়া ঘৰলৈ উভতি আহিল, মা তুমি ক'লৈ গৈছিলা? মোৰ বহুত ভোক লাগিছে। হয়, ভোকটো লাগিবই। যা তই কোঠালৈ যা, মই খানা বনাই আছোঁ। মা তাড়াতাড়ি কৰা, মোৰ বহুত ভোক লাগিছে। হা মাজনী, এই চোৱা তোমাৰ কাৰণে দালি আৰু ৰুটি বনাই আছোঁ। খাদ্য খাই দুয়ো শুই পৰিল। পিছদিনাখন টুনি আকৌ সেই টুনটুনিৰ ঘৰত কাম কৰিবলৈ গ'ল। এই বদমাছ টুনি, তই কেনেকুৱা ফল আনিছিলি? সকলো ফল পচি যোৱা, গেলি যোৱা। এতিয়া তোক মই দৰমহাৰ পৰা পইচা কাটিম। নাই মালিকিন, আপুনি এনেকুৱা কাম নকৰিব। মইতো ভাল ভাল ফল আনিছিলোঁ। আমি এনেই দুখীয়া, এনেই আমাক দৰমহা কম দিয়ে, ইয়াৰ পৰা যদি কাটে আমি খাবলৈ নাপাম। হঠাৎ টুনটুনিৰ ল'ৰা তাতে উপস্থিত হ'ল। না মই পিজ্জা খাম, তাড়াতাড়ি মোৰ কাৰণে পিজ্জা অৰ্ডাৰ কৰা। ঠিক আছে বোপাই, মই তোৰ কাৰণে পিজ্জাও অৰ্ডাৰ কৰিছোঁ। আৰে মেডাম, এই ল'ৰাক ঘৰৰ বস্তু খোৱাৰ অভ্যাস কৰক। এই পিজ্জা স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক। তই চুপ থাক, তোৰতো এনেই মোৰ পইচা লৈ ইমান জ্বলন হৈ থাকে। মোৰ ওচৰত ইমান পইচা আছে যে মই মোৰ ল'ৰাক লৈ গোটেই জীৱন সুখত থাকিব পাৰোঁ। এনেদৰেই প্ৰতিদিন টুনটুনিৰ ঘৰত কাম কৰিবলৈ যায়। টুনটুনিৰ ল'ৰাটোৱে ঘৰত বনোৱা খাদ্য নাখায় কাৰণে টুনটুনিয়ে প্ৰত্যেক দিনে তাৰ কাৰণে পিজ্জা, বাৰ্গাৰ এইবিলাক অৰ্ডাৰ দি আনি ঘৰত খুৱাবলৈ ধৰিলে। এদিনাখন টুনিয়ে টুনটুনিৰ ঘৰত বাচন বৰ্তন ধুই থাকোঁতে টুনটুনিৰ ল'ৰাটোৱে মাকক কোৱা শুনিলে। টুনটুনিৰ ল'ৰাটোৱে কৈ আছিল, মা আজি মই ছিংগাৰ বাৰ্গাৰ খাম, মোৰ কাৰণে ছিংগাৰ বাৰ্গাৰ অৰ্ডাৰ কৰি দিয়া। ঠিক আছে বোপাই, মই অৰ্ডাৰ কৰি দিছোঁ। টুনটুনিৰ ল'ৰাটোৱে ছিংগাৰ বাৰ্গাৰ খাই থাকোঁতেই তেওঁৰ পেটত বিষ উঠিল। বহুত বিষাবলৈ ধৰিলে। তেওঁ অসহ্যত চিঞৰি উঠিল, মা মোৰ বহুত পেট বিষাই আছে, মোৰ বমি বমি লাগি আছে, মই এতিয়া কি কৰোঁ? আৰে তোমাৰ কি হ'ল? এয়া তুমি বমি কৰিছা কিয়? এইবোৰ দেখি টুনিয়ে ক'লে, মেডাম মইতো প্ৰথমতেই কৈছিলোঁ তেওঁক ফাষ্টফুড নোখোৱাব। এতিয়া চাওক, ঠিক আছে মই তেওঁৰ কাৰণে নেমু পানী আনি আছোঁ, ভাল হৈ যাব। টুনি তৎক্ষণাত টুনটুনিৰ ল'ৰাটোক নেমু পানী আনি দিলে। নেমু পানী খাই টুনটুনিৰ ল'ৰাটোৱে আৰাম পালে। এই চা টুনি, মই এয়া কাণত ধৰি কৈছোঁ, মই মোৰ ল'ৰাটোক আৰু বাহিৰৰ বস্তু নোখোৱাওঁ। মই আজিৰ পৰা ল'ৰাটোক ঘৰৰ সকলো বস্তুৱে খুৱাম। সকলো পিতৃ মাতৃলৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ঘৰৰ বস্তু খুৱাওক, বাহিৰৰ ফাষ্টফুড আনি নোখোৱাব। আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু আগলৈ চাই থাকিব।